গাইস আপোনালোকে পোনপ্ৰথমে এই ভিডিঅ'টো চাই লাহৰীঘাটৰ এখন দলং ভাঙি এনেকুৱা অৱস্থা হৈছে, মানুহ পৰি গৈছে। তো বাঁহৰ দলং হয়, আপোনালোকে চাই লওক। ইমান দিন বিধায়ক হৈ থকাৰ পিছত আসিফ নাজাৰ নে কিবা নাম আছিলে বিধায়কজনৰ নাম। তো চাওক, এনেকুৱা বিধায়ক হোৱাতকৈ নোহোৱা বেছি ভাল। কাৰণ যদি সমষ্টিটোৰ উন্নতি কৰিব নোৱাৰে তেনেহ'লে এনেকুৱা বিধায়ক হৈ কি লাভ আছে নিজৰ সমষ্টিটোক উন্নতি কৰিবলৈ? আপোনালোকে বেলেগত যাওক, কিমান উন্নতি হৈছে। আজিকালি বাঁহৰ দলং নাই, কিন্তু ইমান ডাঙৰ দলং বাঁহৰ দলং আছে বুলি মই আজিহে গম পাইছোঁ এনেকুৱা ভিডিঅ' চাই। তো মই সেই বিধায়কজনক কৈ আছোঁ। আৰু এটা আপোনালোকক কথা কৈ দিওঁ, আপোনালোকে যাক ভোট দিছে আপোনালোকে ক'ব সেই বিধায়কজন হোৱাৰ পিছত যাতে এই দলংখন অতি সোনকালে কৰি দিয়ে। আৰু আমিও ভাবি আছোঁ এই দলংখন হ'লে চবৰে ভাল হ'ব, যাতে আমি পৰিস্থিতি, কাৰণ এই দলংখন হ'লে আমাৰ অসমৰো ভিতৰতো এখন দলং হ'ব বুলি সেইটো সকলোৱে গমেই পাওঁ, আৰু মই ভাবোঁ বুলি ভালেই হ'ব। তো এই বিধায়কজনক কৈ আছোঁ, যদি যোনেই হওক, কংগ্ৰেছ হওক বা বিজেপি হওক, যোনে জিকে পোনপ্ৰথমে এই দলংখন নিৰ্মাণ কৰাৰ বাবে মই মনৰ পৰা কৈ আছোঁ, এই দলংখন আপোনালোকে যিমান সোনকালে পাৰে এই দলংখন বনাই দিব মানুহৰ বাবে। আমি সকলোৱে ভোট দিয়াৰ পিছত আপোনালোকক বিধায়ক বনাওঁ, সমষ্টিটোৰ ৰজা বনাই দিওঁ। তো আপোনালোকে ৰজা হিচাপে এই কামটো কৰিব, যাতে অতি সোনকালে এই দলংখন হৈ যায়। তো আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক।